আজি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টৰ অফিচৰ প্ৰাংগণত আজি এটা জিলা পৰ্যায়ৰ MSMEৰ এটা লোকেল থলুৱা উদ্যমীসকলক লৈ পেলাই এটা এক্সিবিশ্যন ষ্টল ইয়াতে অনুষ্ঠিত কৰা হৈছে। ইয়াতে খুব ভাল এটা ইনিচিয়েটিভ MSMEৰ উদ্যোগত ৰেম ফাণ্ডৰ জৰিয়তে এই প্ৰচেষ্টাটো কৰা হৈছে। আমাৰ লোকেল থলুৱা আৰ্টিচিয়ানৰ পৰা আৰম্ভ কৰি আমাৰ উদ্যমীসকল, এণ্টাৰপ্ৰিনাৰ্ছসকল, মহিলা ছেল্ফ হেল্প গ্ৰুপৰ পৰা ইয়াত নিজৰ নিজৰ প্ৰডাক্ট যিবিলাক ছেল্ফ হেল্প গ্ৰুপবিলাকে ইতিমধ্যে কিবা এটা কৰি পেলাই নিজৰ ভৰিত থিয় হ'ব বিচাৰিছে, তেনেকুৱা সাহসিকতা আছে। এই ছেল্ফ হেল্প গ্ৰুপবিলাকে ইয়াতে নিজৰ নিজৰ প্ৰডাক্টসমূহ ডিছপ্লে কৰিছে। আৰু এনেকুৱা আমাৰ এটাই উদ্দেশ্য যে এইটোৰ জৰিয়তে আমি এখেতসকলৰ প্ৰডাক্টসমূহৰ এটা মাৰ্কেট লিংকেজ কৰি দিয়া আৰু এখেতসকলৰ এই চেগতে এখেতসকলৰ উদ্যমিতা আৰু সকলৰ সাহসী আৰু কনফিডেণ্টটো আৰু প্ৰসাৰ আৰু অলপমান এক্সেলাৰেট কৰি দিয়া। গতিকে খুব ভাল এটা উদ্যোগ পদক্ষেপ, আৰু ভৱিষ্যতে এনেকুৱা পদক্ষেপৰ জৰিয়তে আমি BTCত আৰু বহুতো যুৱতীসকলক অনুপ্ৰাণিত কৰিব পাৰিম আৰু উদ্যমিতা এটা উদ্যমিতাৰ যোগেদিও আমি নিজকে এটা এনহেন্স তথা নিজক থিয় হ'ব পাৰি এইটো এটা বিশ্বাস আমি আনিব পাৰিম। গতিকে সকলোৱে আহিব লাগে, এই এক্সিবিশ্যন ষ্টলত সকলোৱে আহিব লাগে। প্ৰত্যেকজন কোকৰাঝাৰবাসী ৰাইজে সন্ধিয়া এপাক ঘূৰি গ'লেই হ'ল আৰু এখেতসকলক সহায় সহযোগিতা সাহস যেন দি যায়, তাকে মই সকলোকে কামনা কৰিলোঁ।